ধন্যবাদ সাংবাদিক ভাই বন্ধুসকল। আজি যেটো আমাৰ সংবাদ মেল যেটো আমি দিব বিচাৰো, আমাৰ গোসাইগাঁৱত যোৱাকালি দুপৰীয়া 12টামান বজাত যেটো ঘটনা ঘটিছে, আমাৰ ইয়াতে গোসাইগাঁও বজাৰত বেংগলী সম্প্ৰদায়ৰ মানুহ, শাক পাচলি ব্যৱসায় কৰা মানুহ, ইহঁতক গুণ্ডা বাহিনীয়ে আহি যেটো আক্ৰমণ কৰিছে, আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন গোসাইগাঁও জিলা কমিটিয়ে তীব্ৰ ভাষাৰে এইটো গৰিহণা জনাইছো আৰু নিন্দা কৰিছো। আজি যেটো ঘটনা ঘটিছে গোসাইগাঁও বজাৰত, ইটোৰ পিছফালে আমাৰ ইয়াতে অভিযোগ আহিছে যে গোসাইগাঁৱৰ পৌৰপতি ইয়াতে মানে ইয়াৰ নেতৃত্বত এইটো ঘটনা ঘটিছে। তো আমি বহুত তীব্ৰ ভাষাৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন তীব্ৰ ভাষাৰে গৰিহণা জনাইছো আৰু আগামী দিনত যদি এনেকা ঘটনা ঘটে, আমি গণতান্ত্ৰিকভাৱে এইটো আন্দোলন কৰিম। আৰু গোসাইগাঁৱত যেটো বজাৰত আমাৰ ইয়াতে বেংগলী ব্যৱসায় মানুহ আছে বহুত, তো আমি সৰকাৰৰ ওচৰত আবেদন কৰিছো, আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াক আবেদন কৰিছো যে আমাৰ গোসাইগাঁৱৰ যেটো পৌৰপতি বা চেয়াৰমেন এইটো আমাৰ বেংগলী সম্প্ৰদায়ৰ পৰা হ'ব লাগে, এইটো আমি আবেদন কৰিছো। ইতিমধ্যে আমি শুনা পাইছো আমাৰ গোসাইগাঁও আৰক্ষীয়ে 6জনক আটক কৰিছে আৰু আমি শুনা মতে ইয়াতে 12ৰ পৰা 15জন মানুহ আহিছিল গুণ্ডা বাহিনী, তো তাৰে ভিতৰত 6জনক আটক কৰিছে আৰু বাকি যিবিলাক মানুহ আছে ইহঁতক অতি পলমক্ৰমে এইটো আটক কৰি ইহঁতক কৰায়ত্ব কৰিব লাগে, কঠোৰতম আৰু ইহঁতক শাস্তিও দিব লাগে। আৰু আমাৰ ইয়াতে আগামী দিনত যাতে এনেকুৱা ঘটনা নঘটে, আমি গোসাইগাঁও আৰক্ষী বাহিনী, SDBO ছাৰ, OC ছাৰ আৰু বিটিআৰৰ মুখ্য প্ৰধান প্ৰমোদ বড়ো ছাৰ ইহঁতক আবেদন কৰিছো নেক্সট টাইম যাতে এনেকুৱা ঘটনা নঘটে আৰু ইহঁতক যাতে মানে ব্যৱসায়ীসকলক আপোনাৰ সুৰক্ষাটো দিয়ে। বেংগলী সম্প্ৰদায়ৰ আমাৰ মানুহ আমাৰ ইয়াতে আহি অভিযোগ দিছে আৰু আমি শুনিও পাইছো যে আমাৰ যেটো পৌৰপতি আছিলে প্ৰফুল্ল ইছলাৰী, লগত আৰু ভাইচ চেয়াৰমেন ৰাজীৱ দেৱনাথ, লগত আৰু এখেতৰে ষ্টাফ প্ৰদীপ দেৱনাথ, ইহঁতৰ 3জনৰ বহুত ইয়াতে মানে কাৰাপশ্যন হৈছে। আমি চৰকাৰৰ ওচৰত প্ৰাৰ্থনা মানে আবেদন কৰো, এইটো মানে উচিত তদন্তটো হ'ব লাগে আৰু ইহঁতক যদি এনেকা কৰিছে যিটো কাৰাপশ্যন, উচিত তদন্ত কৰি ইহঁতক শাস্তিটো প্ৰদান কৰিব লাগে। চৰকাৰৰ ওচৰত এইটো আমাৰ অনুৰোধ। আৰু বৰ্তমানৰ যেটো বোৰ্ড আছে গোসাইগাঁও মানে টাউন কমিটি, এই বোৰ্ডটো টোটালি চেঞ্জ হ'ব লাগে আৰু নতুনকে বোৰ্ড কমিটি গঠন হ'ব লাগে। এইটো বেংগলী সম্প্ৰদায়ৰ আমাৰ মানুহ আমাৰ ইয়াতে আহি অভিযোগ দিছে আৰু আমি শুনিও পাইছো যে আমাৰ যেটো পৌৰপতি আছিলে প্ৰফুল্ল ইছলাৰী, লগত আৰু ভাইচ চেয়াৰমেন ৰাজীৱ দেৱনাথ, লগত আৰু এখেতৰে ষ্টাফ প্ৰদীপ দেৱনাথ, ইহঁতৰ 3জনৰ বহুত ইয়াতে মানে কাৰাপশ্যন হৈছে। আমি চৰকাৰৰ ওচৰত প্ৰাৰ্থনা মানে আবেদন কৰো, এইটো মানে উচিত তদন্তটো হ'ব লাগে আৰু ইহঁতক যদি এনেকা কৰিছে যিটো কাৰাপশ্যন, উচিত তদন্ত কৰি ইহঁতক শাস্তিটো প্ৰদান কৰিব লাগে। চৰকাৰৰ ওচৰত এইটো আমাৰ অনুৰোধ। আৰু বৰ্তমানৰ যেটো বোৰ্ড আছে গোসাইগাঁও মানে টাউন কমিটি, এই বোৰ্ডটো টোটালি চেঞ্জ হ'ব লাগে আৰু নতুনকে বোৰ্ড কমিটি গঠন হ'ব লাগে। এইটো বেংগলী সম্প্ৰদায়ৰ আমাৰ মানুহ আমাৰ ইয়াতে আহি অভিযোগ দিছে আৰু আমি শুনিও পাইছো যে আমাৰ যেটো পৌৰপতি আছিলে প্ৰফুল্ল ইছলাৰী, লগত আৰু ভাইচ চেয়াৰমেন ৰাজীৱ দেৱনাথ, লগত আৰু এখেতৰে ষ্টাফ প্ৰদীপ দেৱনাথ, ইহঁতৰ 3জনৰ বহুত ইয়াতে মানে কাৰাপশ্যন হৈছে। আমি চৰকাৰৰ ওচৰত প্ৰাৰ্থনা মানে আবেদন কৰো, এইটো মানে উচিত তদন্তটো হ'ব লাগে আৰু ইহঁতক যদি এনেকা কৰিছে যিটো কাৰাপশ্যন, উচিত তদন্ত কৰি ইহঁতক শাস্তিটো প্ৰদান কৰিব লাগে। চৰকাৰৰ ওচৰত এইটো আমাৰ অনুৰোধ। আৰু বৰ্তমানৰ যেটো বোৰ্ড আছে গোসাইগাঁও মানে টাউন কমিটি, এই বোৰ্ডটো টোটালি চেঞ্জ হ'ব লাগে আৰু নতুনকে বোৰ্ড কমিটি গঠন হ'ব লাগে।